ওইখানে যাওঁগে আৰু ওপৰত যাওঁগে বাঘ চাব পাৰে কিবা সিংহ হ'ব পাৰে দেই পাহাৰত থাকে কিন্তু উভতি যাওঁগে হৈ কেনেবাকে সিংহ বাঘ হ'বলৈ হ'লে আমাক আজি এটাও সোধাই নেৰে বাঘ হ'ব পাৰে বাঘ ৰ'বচোন ৰ'ব আপোনালোকে হুলস্থুল নকৰিবা কি হয় কি আছে এইখিনি আইঅ তেজ খোৱা বলি ন তোৰ সেইকেইটা শহুৰে ঘৰৰ ফালৰ মিটিং হয় নাই তই তেনেকে ক'লে ওলাই আহিবলৈ মই কিন্তু দেখিছো দেই ক'লাকে হয়তো কিবা এটা বাঘ নেকি বাৰু ঐ শনিশ্চৰ বাঘ কিবা ক'লা থাকে নেকি হুই গলি নাই হুই খালিও ইহঁতকেইটাকে খাব আগত ইহঁতকেইটাহে আছে ভেলপোনা পাছলে আইঅ ফালফেলিয়া গু এইটোচোন গৰুহে ৰাম ইমান ডাঙৰ গৰু ক'ৰপৰা আহিলে এইটো ইমান ডাঙৰ গৰু নে ম'হ কৃষ্ণ দে বৰ বেলেগ ভয় খালো একদম বুকুখন কঁপি গ'লগে বাৰুকে এইটো সেই বাঘ নোলালে তেজ খোৱা হয় এইটো গৰু নহয় মহো নহয় এইটো মেথুন হয় মেথুন মই ধৰ গ'ল সেইটো মেথুনৰ বেলেগ দাম বিকি দিমগে বজাৰত গৈ বহুত টকা পাম পেটা দেখিছা নাই শিং কেনেকুৱা ডাঙৰ মহতিয়াই মাৰিব দে সেইবোৰ লিলিমাই নকৰিব ইমান ওপৰত চৰি আছে সি এইটো কি হয়নো মেথুন মানে দেখাতচোন সাৰ গৰু নিচিনাই গৰু নিচিনাই এইটো খালি সেই জনগোষ্ঠীয় মানুহবিলাকে সেই পোহে মানে তেওঁলোকে পাহাৰত এৰি দিয়ে আৰু মেথুনবিলাক আৰু যেতিয়া সিহঁতৰ বিয়া সভা হয় তেতিয়া মেথুনবিলাক বিচাৰি আহে পাহাৰলৈ এনেই মেথুনবিলাক এনেকে পাহাৰতে থাকে সেইটো কথা বলা এতিয়া আগবাঢ়ো বস পাই গলোহি ধুনীয়া জেগা আৰু ইয়াতকে আগলৈ যাব নোৱাৰি আৰু নালাগে নাযাওঁ দেই ইয়াতকে আগলৈ ৱাও কি মজা লাগিছে ইয়াৰ পৰা একদম তলৰ নদীখন দেখি আছো জেগাখন ভালেই হ'ব পানীও আছে ওচৰতে আৰু গছ-চছো আছে ঘৰ সাজিবলৈ ভালেই হ'ব ঘৰ কিবা সাজিব নালাগে নহয় লৈ অহা হৈছে ঘৰ পাতি দিলে হ'ব হয় নে বলিন্দা পাতি দিলে হ'ব কিন্তু বাকি জুই ধৰিবলৈ খৈ গোটাব লাগিব আৰু সব এখিনিতে অকমান আৰাম কৰক আৰু লগতে কথাটো পাতি লওঁ কেনেকে কি কৰা যায় পাই বৰ বেলেগ ভাগৰ লাগিছে আৰু সেই বাবুল খাবলৈ কি এনচ উলিয়া দেই বৰ বেলেগ ভোকো লাগিছে পিয়া লাগিছে খাই লোৱা বহুত বেছিও নাখাবা পানীবোৰ লৰা হওঁ খাই লওঁ অকমান বৰ ডাঙৰ পানী বটল আনিছা দেই পেনকুলা হওঁ তই অকণ খাই ল মই নাখাওঁ পুতুকণ মোৰ পিয়া নাই লগা মই খালো পানী চাওঁ মোলে দিয়াচোন পানী বটলটো অকমান মোক খাই লওঁ বলিন্দা কেটছ খাবলৈ কি এনচ সেয়া উলিয়া আকৌ ইয়াকে খাই থাকিবি নে কিনো ৰ'ব পেটত দেখাব ৰ'ব প্ৰথমে টেণ্ট হাউচটো বনাই ল তাৰ ভিতৰত খাব এতিয়া আমাৰ ইয়াত ফোনৰ নেটৱৰ্ক চেটৱৰ্ক নাপায় দেই এইখিনিত চব নেটৱৰ্ক বন্ধ হৈ গ'ল গতিকে ফোন উলিয়াই লাভ নাই ইয়াত কি হ'ল সেইটো কথা মই গমেই পোৱা নাছিলোচোন মানুহজনীলে খবৰ কেনেকে দিম এতিয়া পালোহি বুলি একো নহয় দিয়ক আমি কৈ থৈ আহিছো নহয় নবৌহঁতৰ আগত নেটৱৰ্ক নাপায় বুলি আৰু আমি আছোৱেচোন গোটেইকেইজন ডাঙৰ মানুহ গতিকে চিন্তা নকৰে মই কৈ থৈ আহিছো ঘৰত পাপাক যে নেটৱৰ্ক চেটৱৰ্ক নাপায় গতিকে খবৰ নিদিবও পাৰে মই কৈ থৈ আহিছো বাৰু দেউতাক মোৰতো দেউতাৰ লগতে আছে হ'ব দে পেটুৱা চিন্তা নকৰিবি অলপ দেৰি আগত ফোন কৰি কৈছিলো নহয় চালা খবৰ এটা দিব নোৱাৰিলে বৰ চিন্তা লাগিছে ন মানুহজনীলে আইঅ হ'ব দিয়ক আপোনাৰ চিন্তা কি কৰিব লাগে তেওঁ ঘৰতহে আছে আপুনিহে পাহাৰত আছেহি ক'ব নোৱাৰিতো আজিকালি দেশকালৰ গতি যিহে হ'ল মোবাইলটো হোৱাৰ পৰা বোৱাৰীবোৰ যেনেকে পলাবলৈ ধৰিছে ডেকা ল'ৰাবোলে এতিয়া টেণ্ট আছে তিনিটা আনিছো দুটা ডাঙৰ এটা কিন্তু সৰু বাকী আমি মানুহ আছো 7 জন গতিকে এটাত কোনোবা 3 জন থাকিব লাগিব বাকী দুটাকে থাকিলে হ'ব বাৰু হ'ব ভেলপুনাই মই থাকিম বাকী তহঁতি মিলাই ল মই থাকিম ভেলুৱাৰ লগত তেজ খোৱাটো দেখিছে না মোৰ শৰীৰটো কিমান ডাঙৰ মোক অকলে এটা টেণ্ট লাগিছিলে কিন্তু এতিয়া মই ভেলপুনাক বেলেগৰ লগত ৰাখি মোক আকৌ সেই জিঅ'টো বেলেগৰ ৰখা নিচিনা হ'ব গতিকে তাক অকলে এৰিব নোৱাৰো তই বেলেগ এটাৰ লগত থাক পাপা একো নহয় দিয়া থাকিব আমি 3 জন থাকিম একো নহয় হ'ব দিয়ক পেটুৱাত দা আপোনালোক 3 জনে থাকিব সবতকে ডাঙৰ টেণ্টটো আপোনালোককে দিম আৰু বাকি পুতুকণ তুমি কাৰ লগত থাকিবা মোৰ লগত নে দেউতাৰ লগত মই আপোনাৰ লগতে থাকি দিওঁ দেউতাৰ লগত সেই পেনখোলা থাকি দিয়ক হ'ব নে পেনখোলা হ'ব মই খুৰাৰ লগতে থাকিম ওকে বাৰু তেন্তে এতিয়া গধূলি হ'বলৈ বেছি সময় নাই খৰি খুৰা কেইটামান আৰু আনিবগে লাগিব পানীও আনিবগে লাগিব পানী আনিবলৈ সেইখন নদী আছেই ওচৰতে খৰি কেলে আকৌ মৰিব খুচা নেকি জুই নধৰাকে ইয়াত থাকিবলৈ ৰাতি কি জন্তু ঘূৰি ফুৰে ঠিক নাই আমি সেই জুই নধৰিবলৈ হ'লে ৰাতি আমাক ভোজন কৰি পেলাব সিহঁতি ভয় লাগে দেই তেন্তে জুই ঢেৰ জ্বলাব লাগিব পিছে খোৱাটো কি আনিছ বাবুল মেগী পেকেট আনিছো 20টা আৰু বাকী ভুজিয়া বিস্কুট চিস্কুট আছে আৰু পাহাৰত মেগী খাইলে সবতকে মস্তি লাগে বনামেই আমি এতিয়া উঠক এতিয়া নিজৰ টাইমকেইটা লৈ নিজে বনাবলৈ চেষ্টা কৰক আৰু এইখিনিতে গোটেইকেইটা নহয় দেই অকমান সেইফালেও জেগা আছে নহয় সেইফালেও যাম
মজা লাগিছে জেগাকনো মজা গছৰ একদম মাজতে হৈছে এইফালে পাহাৰৰ ওপৰত ওয়াও গুটে চাৰিফালে পাহাৰে পাহাৰ বস এটো একদম টাইটছে লগাই দিছো গছৰ লগত এতিয়া আৰু এটো চিন্তা নাই ঐ বলিন মোৰটো হৈছে না বাছা দেচোন হৈছে বাবুল দা ধুনিয়াকে হৈছে আমাৰ দুটাতে একেলগে হল কিন্তু পেটাৰ বৰ্তাহতহে অকমান দূৰত হল সেইখিনি একো নহয় দিয়া অকমানহে দূৰ আৰু এইখিনি জেগাও নাছিলে পেটাৰ দা হল না আপোনালোকৰ আমাৰ কিন্তু ৰেডি হৈ গ'ল দে মোৰটো ধুনীয়াকে ৰখাই দিলো বৰ হেভি টাইম নহয় আকৌ এইকেইটা বতাহ ধুমুহা আহিলে উৰুৱাই নিব ৱাও মেষ্টি হৈছে একদম আমাৰ ঘৰটো পাপা হৈ গ'ল আৰু টানাটানি কৰি থাকিবা নহলে ভাগি থাকিব গোটেইটো ঐ হৈ গ'ল আমাৰটো হৈ গ'ল কি যে চালিয়া জেগা ঐ কাৰণ ৰাতি যে শুই বেলেগ ভাল লাগিব এনেকুৱা ধুনীয়া হাৱা মাৰি আছে ঐ ভেলপোনা ব্লেংকেটখন লৈ আহিলো ভালেই কৰিলো গম পাইছ বৰফ চব পৰিব পাৰে ৰাতিলে তেতিয়া যে মস্তি লাগিব আকৌ হ'ব পাপা ইয়াত বৰফ নপৰে পৰিলে ঠাণ্ডা পৰিব পাৰে ঐ ভুবুলাটা কি চাই আছ বেগকেইটা পটাপট সোমোৱা ভিতৰত সোমোৱা চুৰটো ওলাব পাৰে নহয় ব'লা এতিয়া খালী বটলকেইটা যে আছিলে তাত পানী ভৰাই আনো পানীখিনি খালি ভালকে উতলাই খাব লাগিব আৰু খৰি কেইটামান বিচাৰি আনো জুইকুৰা জ্বলাবলৈ ব'লক ঐ তহঁতকেইটা যাচোন মোৰ বৰ ভাগৰ লাগিছে অকণমান মই বহো ইয়াতে অ'কে আহা অকণমান এনেকে শুই দিও বৰ মজা লাগিছে দেখিছা পুদুকণ পেন খোলা কেনেকুৱা চালিয়া নদী এখন পানীবোৰ বৰ চেঁচা যেন লাগিছে পাহাৰৰ পানী চেঁচা হয় নে বলিন্দা একদম বৰফৰ নিচিনা লাহে লাহে দেই চাবা পিছল আছে আকৌ ৰ'বা প্ৰথমে পানী অলপ ভৰাই লওঁ তাৰপিছত পাপা ব'লা বলিন্দাহঁতে নদী ফালে গৈছে আমিও যাওঁ ঐ ভেলু গা ধুবি নেকি নদীত মস্তি লাগিব আকৌ গাটো ধুই দিলে এতিয়া হয় নে বাৰু তহঁত দুটাই ঘোলা জাম খাবি কিন্তু দেই ইমান ঠাণ্ডা সময়ত কিহৰ গা ধুব লাগে ঘৰত গা ধুই আহিছ যোন ভেলপোনা ৰাতিপুৱাই আৰু ভুবুলা তই সেইটো বাপেৰ অহা নাই ইয়ালে গম পাইছ না আমাৰ দায়িত্বত আহিছ তই ইফালে যাওঁ সিফালে যাওঁ কৈ নাথাকিবি হলে নহলে ঘৰলে পঠিয়াই দিমগে আকৌ ইয়াৰ পৰা আহি তাক পকাই লাহে লাহে ঐ ভেলুৱা তোৰ বাপেটো যে বেছি আকৌ অকল গালিয়ে পাই থাকে মোক মই তই নোহোৱাহেঁতেন আকৌ তহঁতৰ বাপেৰ লগত কেইটামান থাকিলোহেঁতেন মই সেই বাবুল বৰ্তা নহ'লে বলিন্দাহঁতৰ লগতে থাকিলোহেঁতেন এই হ'ব শুনিছ সেই পপাই কৈছে সেই গা ধুলে সেই পাহাৰৰ পানীয়ে বেমাৰ হ'ব সেইটো কাৰণে হাক দিছে হ'ব আৰু তোমালোক দুটা হা পিছত গা বেয়া হ'ব নহ'লে কিমান চেঁচা দেখিছা নাই পানীবোৰ এনেকুৱা যে মজা লাগিছে হয়নে বাৰু পুতুকণ গাটোৱে ধুই দিলোহেঁতেন এতিয়া নালাগে এতিয়া গা ধুব নালাগে কাইলৈ যাব সময়ত ধুবা আহা ফটাফট খৰি বিচাৰিব লাগে নহয় ৱাও ঐ শুনিছ এখিলা আকৌ শিলৰ ওপৰত কি মজা লাগিছে পানীত নামিহে মজা লাগিছে নাযাওঁ দেই মই নামিছিলোঁ ইমান চেঁচা পানীবোৰ ঐ ভেলপোনা বাদ দে আৰু মাৰক পাহৰি যা আৰু ইয়াতে ঘৰটো সাজি লওঁ ইয়াতে থাকো আৰু দুইটা আইঅ ভাল হ'ব কিন্তু মালে বেয়া লাগে নহয় আকৌ ঐ দেউতা পুতুকণ দেউতাই পুৰা ঘূৰাই শুই আছে শুৱক দিয়া আমি এই জুইকুৰা জ্বলাই লওঁ যোগাৰটো কৰি বলিন্দা জুইকুৰা ক'ত জ্বলাব এই মাজতে জ্বলাব নি মাজতে জ্বলাব লাগিব কাষলৈ জ্বলাব নোৱাৰি নহ'লে ৰাতি শুওঁতে চিন্তা লাগিব নহয় আকৌ গছ চছবোৰ আছে ৰ'ব তেন্তে দেউতাক উঠাই দিওঁ জুই জ্বলাব নহয় এইখিনি ঐ দেউতা উঠা আকৌ শুবলৈ অকণমান শান্তি নাই কি হ'ল ল'ৰা এইখিনি জুই জ্বলাব লাগে উঠি দিয়া তুমি তহঁতি গৈছিলিহে পালিহিয়ে না বাবুল দা ঢেৰ খৰি গোটেই নৈ কাষত গোটেইখন ডাল ভাগি পৰি আছে এক মুঠা পাই আনিছো আৰু লাগিলে ঢেৰ আনিব পাৰিম মোৰ আকৌ চিন্তাহে লাগিছিলে বোলো খৰি পাবিনে নাপাওঁ আপোনাক লাইটাৰটো আনিবলৈ কৈছিলো নহয় আনক লগাই দিওঁ ইয়াতে ভৰাই থৈছো জুই চলাও ভৰাই থৈছো ঐ আহা দুইটা ইয়াত হাতে হাত ধৰি পেলাই সেই পানী ঘেলেকি থাকিব নালাগে ইফালে সিহঁতি নহ'লে খোৱা বস্তু বনাই মেলি খাই বৈ আজৰি হ'ব বল ভেলুৱা মেগী বনালে চাগে গোন্ধ আহিছে মজা গোন্ধ ওলাইছে বলিন্দা খাবলৈও মজা হ'ব বেলেগ ধুনীয়া লাগিছে গোন্ধটো খাবলৈ মন গৈ গৈছে গোন্ধ পাই এই ইহঁতি ক'লৈ গ'ল পেটুৱাহঁত তেওঁলোক নদীৰ ওচৰলৈ গৈছে আহিব মেগী গোন্ধ পাইছে চাগে বলিন্দা আমি এতিয়া মেগী খাম ৰাতিলে কি খাম ৰাতিলে মাংস ভাত হ'ব হয় নেকি মজা কোনে আনিলে মাংস কিয় ওচৰ পাজৰ যি য'ত দেখিছা চব আনি বনাই দিম মই আকৌ সঁচা মাংস বুলিহে ঐ ল'ৰা ঘৰৰ পৰা কি ইমান দূৰ মাংস কঢ়িয়াই আনিব পাৰি নেকি গেলা গোন্ধাবলৈ এতিয়া মেগী খোৱা ৰাতিলে খিচিৰি বনাই দিম ইহঁতি বৰ বেলেগ বজ্জাত বস্তু আমি নহা আগতে মেগী খাই এদাই কৰিলে মানে আইঅ পেটৰ আড্ডা বনাইছোহে আহক হোৱাই নাই মেগী দেখিছনে বা মই আকৌ খাই এদাই কৰিলি বুলি ভাবিছিলো বোলো চৌধুৱে চেলেকিবগে লাগিব নি ঠিক নাই খৰি আনিলে নাই পিছে নাই নহয় তই গোটেই সোপা লৈ আহিলি ক'ত আছে এডালো নাই খৰি গোটেইখন চালো বিচাৰি নাপালো আকৌ সেইকাৰণে গুচি আহিলো এইসোপা আনিয়ে থৈছচোন এইসোপাই হ'ব দে পুতুকণ বেয়া মস্তি লাগিলে নদীখনত নামি পুতুকণ আকৌ যাবি নেকি নামিবলৈ যাব পাৰি খালি এতিয়া নহয় আৰু এতিয়া ৰাতি হ'ব ন কাইলৈ যাম
ঐ কালে সাঁতুৰিমগে দে তাত সাঁতুৰি যাম এবাৰ বছ হৈ গ'ল মেগী এতিয়া নিজৰ নিজৰ বাটিকেইটা ৰেডি কৰক আৰু কাদম্বৰী লাগিছেনে বাৰু নম্বৰটো নাই নাই বাইদেউ নট ৰিচিবল বুলি কৈছে নব পালেগে চাগে কৈছিলে নহয় নেটৱৰ্ক যেতিয়াই নাপাব তেতিয়াই গম পাবা আৰু পালোহি বুলি তেওঁলোক পালেগে চাগে তাকেহে চিন্তা অকণ লাগে তথাপিতো আমাৰ এওঁলোক গৈছে নহয় একো নহয় দিয়া তই আৰু ঘৰলৈ যাব নালাগে দেই কাদম্বৰী তই ইয়াতে থাক মই ঘৰৰ পৰাই আহোঁগৈ ৰ'ব ভালকৈ তলা চলাটো মাৰি থৈ আহোঁগৈ আকৌ চোৰ ডকাইটো আজিকালি যিহে পিলপিলনি যা যা তেন্তে সোনকালে আহিবিগৈ আকৌ দেৰি নকৰিবি তাৰপিছত দুইজনী আবেলি সময়ত ওলাই গৈ মাংস অকণমানকৈ আনিমগৈ আজি 3জনীহে আৰু বাৰু হ'ব ৰ'ব ঠাণ্ডা অকণমান লাগিছে আকৌ হয়নে বাৰু ৰাতিলৈ চাগে আৰু ঠাণ্ডা পৰিব বেলেগ ভাল দেই একদম বেলেংকেট লৈ পেলাই মজাছে শুব পাৰিম কিমান দিন যেন হ'ল ঠাণ্ডা নপৰা সঁচাকৈ ঘৰত থাকিলে যে অনবৰতে ঘাম ওলাই থাকে ইয়াত যে কি মজা লাগিছে বলিন্দা পাহাৰত বাৰু ভেকুলী চেকুলি একো নাই নেকি একোৱে মাতা নাই যে ধেত নাই ইয়াত ভেকুলী চেকুলি ইয়াত যদি সেইবোৰ থাকে খাব কি ইয়াত পোক পতংগ এইবিলাক বস্তু নাথাকেই প্ৰায় পোক পতংগ নাথাকে বাৰু কিন্তু ইয়াত মেইন বিধে থাকে আকৌ কি থাকেনো তহঁতি জানো নাই আগতে যেতিয়া যুদ্ধ কৰিবলৈ মানুহ যায় মানুহ ৰাস্তা নাছিলে ন এনেকে পাহাৰ বগাই বগাইহে যায় যুদ্ধ কৰিবলৈ আৰু সেই যুদ্ধ কৰোঁতে কিমান মানুহ মৰে পাহাৰতে আৰু সেই মৰি থকা মানুহবোৰ আত্মাটো কলৈ যায় বুলি ভাবিছ ইয়াতে ঘূৰি ফুৰে ভয় লাগিছে পপা কি কথা কোৱা বাৰু মোৰ যে বেয়া ভয় লাগিছে বাবুল খুৰা আপুনি পাছফালে যাওক না তেজ খোৱাহঁত ভয় চাই সিহঁতৰ সৌ কথা এটা কলতে সঁচাকে যি ইয়াত ভূত ওলাহি কি কৰিবি তেতিয়া হাগি দিবি পেন আছে নে ঐ মনে মনে থাক পেটুৱা কি কথাবোৰ কৈছ বাৰু এইকেইটা ভয় খাই লাডু পাতিলে দেউতা যোৱা না তুমি পিছলে সিহঁত দুটা মোতকৈ আগত হৈ গ'ল মই লাষ্টত হৈ গ'লো বেলেগ ভয় লাগিছে লাষ্টত দেউতা আহে না পিছলে জহনিবোৰ যা আগলৈ যা নাই সেইবোৰ একো নাই সেইবোৰ অদৰকাৰী কথা ইমান 100-200 বছৰ আগতে যুদ্ধ কৰিছিলে সেইবোৰ সেই আত্মাও এতিয়া নাথাকে আৰু সেইবোৰ ক'বালৈ গ'লগে তোমালোকে এনেই ভয় নকৰিবা তহঁতক মই কাহিনী এটা শুনাম দেই তহঁতি শুনিবি নালাগে পেটুৱাটো কাহিনী শুনাব নালাগে হ'ব নালাগে শুনক পেটুৱা বৰ্তা শুনি ভাল লাগে শুনি ভাল লাগে শুনকচোন পপা কোৱাচোন ইফালে সিহঁতি ভয় কৰে আকৌ শুনিবও বিচাৰে অকমান ওচৰলৈ আহি লৈছো মোৰ ভয় লাগে নহয় আকৌ আগতে জানো নাই আমি পাহাৰলৈ আহো নহয় এবাৰ পিতায়ে মই আহিছিলো আৰু তাৰপিছতে আৰু গৰু বিচাৰি আহিছিলো পাহাৰলৈ তাৰপিছতে সন্ধিয়া লাগিলে নহয় উভতি যাওঁতে আমাৰ দেউতা নাহে নেকি বৰ্তা তেতিয়া নাহে তোৰ বাপে যি ভয় পদোৱা পাহাৰলৈ আহিব সন্ধিয়া হোৱাৰ লগে লগে বিছনা তলত সোমাইকে ভয়তে কেনেকুৱা ভয় পদোৱা আছিলে তোৰ বাপে আগতে এতিয়াহে অকমান সাহস হ'ল দেউতা ইমান ভয় পদোৱা আছিলা নে তুমি সৰুতে আকৌ ভয় নালাগে কি লাগিব তহঁতৰ এতিয়া যেনেকে ভয় আমিও সৰুতে থাকোতে আমাৰো তেনেকে ভয় লাগিছিলে আমাৰ চাগে বাবুলদা বেছিয়ে ভয় আছিলে বেয়া ভয় তাৰপিছত গৰুজনী নহা দেখি সন্ধিয়া সময় ওলাই যাবলগীয়া হ'ল তাৰপিছতে আৰু পাহাৰ গৈ পালোগে টৰ্চ মাৰি তাৰপিছতে আৰু ওখ পাহাৰ এটা আছিলে যেনিবা পাহাৰটোতে আৰু টৰ্চটো মাৰোতে পিতায়ে দেখিলে ন বগাকে কিবা এটা বহি আছে জহনী নিয়াহঁত কেলে তাৰপিছত কৈ আছ ভয় খাবি হেৰৌ আছোহি ক'ত বাৰু তাতে চালা তাৰপিছত কি হ'ল গম পাইছ নাই পিতায়ে মই ভাবিলো বোলো বচোন পিতাই কি নহয় আগবাঢ়ি যাওঁ চালা টৰ্চ মাৰি যিমানে আগবাঢ়িছো সিমানে বস্তুটো দূৰলৈ গৈ আছে নহয় তাৰপিছত পাহাৰৰ একদম ওপৰ পালোগে নহয় পিতাই আৰু মই গৈ তাৰপিছতে টৰ্চ মাৰি দেখিছো লাষ্টত দেখিছো নাই নহয় বস্তুটো বগাকে বোলো পিতাই আৰু মই কলৈ গ'ল সেনেকে বুলি চাওঁতে দেখিলো ইফালে মাৰিছো টৰ্চ ইফালে মাৰিছো নাই তাৰপিছতে দেখিলো পিছফালৰ পৰা কিবা এটা লিকাইছে নহয় গাতে পিতাই আৰু মই পিছফালে ঘূৰি দিছো গোটেই একদম বগাকে মানুহ এজনী ৰৈ আছে পিছফালে ভয় লাগি গৈছে পেটা হ'ব মনে থাকা চালা মোৰে ভয় লাগি গৈছে পিছফালে চাই দিছো কিবা আছে নেকি মোৰ যে বেলেগ ভয় লাগিছে দেউতা মোৰ ওচৰতে থাকা দেই মোক ধৰি থাকাচোন এটাহাতে ধৰি আছো ল'ৰা ইমান ঠাণ্ডাত মোৰ নিজৰে গৰম উঠি গৈছে পেটুৱা বৰ্তা তাৰপিছত মানুহজনী দেখিলে নাই মুখখন দেখিলো আকৌ যিটোহে ৰূপ মই আজিলৈকে পাহৰা নাই দেই সেইটো ৰূপ কেনেকুৱা ৰূপ আছিলেনো পপা কেচকে দীঘল চুলি চকু দুইটা ঢেল খোৱা বগা ৰঙা একদম তেজ ওলাই থকা দাঁতকেইটা দেখিলেতো মোৰ ভয় লাগে একদম এতিয়াও মনত পৰিলে চেংকে মাৰে গাটো যেন কাম মাৰি দিব এতিয়াই গোটেই মুখখনৰ একদম এৰুই তাৰপিছত বেটা বৰ্তা আপোনালোকৰ ভয় লগা নাছিলে নে চালা ভয় লগা নাই নেকি কেনেকুৱা ভয় লাগিলে মই তাতে মুতি দিলো চেকে গোটেই পেনৰ দুইটা পেন তিতিলে
পিতাই চুৰিয়া পিন্ধি আছিলে চুৰিয়াটোৱে হাগিলে গোটেই ঢেল ঢেলকে তাৰপিছত পিতাই চুৰিয়া দাঙিছে মই আৰু সেই তিতা পানীয়ে দৌৰ মাৰিছো কৈছো মই ঘৰলে তাৰপিছত আৰু পাহাৰলৈ আৰু অহা নাই দেই কেতিয়াও সেইবোৰ আগৰ দিনত ঢেৰ ওলায় মানুহে আৰু জুই থাকিলে যে ভূত চুত একো নাহে আমাৰ ওচৰত জুই আছে ন তোমালোকে কোনো চিন্তা নকৰিবা ময়ো এটা কাহিনী জানো মোক দেউতাই কৈছিলে কওঁ নেকি আইঅ পেন খোলা তুমিও কাহিনী কবা নাই এতিয়া ভূতৰ মোক মানে দেউতাই কৈছিলে এবাৰ সঁচা কাহিনী বোলে কওঁ নেকি বাৰু ক পেন খোলা কচোন শুনি ভাল লাগে আকৌ তাৰপিছত যে গা গৰম হৈ যায় তেজ খোৱা বৰ বেছি ভয় লগা কাহিনী নকবি আকৌ দেই অকণমান ভয় লগা কাহিনীহে কবি আমাৰ দেউতাই আগতে পথাৰত খেতি কৰে নহয় ঢেৰ মাটি এবাৰ মানে পথাৰত মানে কোৰ মাৰি আছিলে এদিন মানে হেৰি পথাৰৰ পৰা আহোঁতে অকণমান দেৰি হ'ল ৰাতি হ'ল আহোঁতে পথাৰখনত বেলেগ মানুহ কোনো নাছিলে অকল দেউতাই অকলে কোৰ মাৰি আছিলে তাৰপিছতে দেউতাই ঘৰলৈ আহিব সময় হ'ল দেউতাই ঘৰলৈ আহি আছে আৰু আলিয়ে কি হ'ল তাৰপিছত বাপাই ঢাপুচকে পৰিলে নেকি বোকাতে তাৰপিছত মানে দেউতাই আহি থাকোঁতে দেখে দেউতাৰ কাষতে কোনোবা এজন বগা কাপোৰ পিন্ধি পেলাই দেউতাৰ লগত একেলগে খোজকাঢ়ি গৈ আছে তাৰপিছত দেউতাই যেতিয়াই সেইফালে চাই দিয়ে জুপকে একদম হেৰিয়ৰ বোকা পানীত খোজকাঢ়ি পেলাই ইফালে জোপোহাৰ মাজলৈ গুচি যায় নহয় ঐ পেনগোলা তই বৰ বেলেগ ডেঞ্জাৰ কাহিনী কৈছ দেই মোৰ গা নোম থিয় হৈ গৈছেগে অকণমান ইফালে যা দেউতাই আকৌ আগলৈ যায় আকৌ চপকে আহি পেলাই দেউতাৰ কাষতে থাকেহি নহয় খোজকাঢ়ি গৈ থাকে নহয় আকৌ দেউতাই চাইডলৈ চাই দিয়ে আকৌ চপকে গৈ পেলাই জোপোহাটোৰ মাজত সোমাইগে তাৰপিছত কি হ'ল ঐ পেন খোলা তহঁতৰ দেউতাক কিমান ভয় লাগিছিলে চাগে তেতিয়া দেউতাই ভয় কৰা নাছিলে কাৰণেহে বাচি আহিব পাৰিলে হেনো ভয় কৰা হ'লে হেনো সেইদিনা তাতে দেউতাক কি কৰিলেহেঁতেন ঠিক নাই ঐ তেজ খোৱাৰ তাৰপিছত কি কৰিলে সেইটো ক বাপাই কেনেকৈ আহিলে তাৰপৰা দেউতাই তেতিয়া ভাবিলে মই যদি এতিয়া ইয়ালৈ ভয় কৰোঁ ই তেতিয়া আৰু চল পাব দেউতাই সেইকাৰণে কি কৰিলে কোৰখনে এনেকৈ ঘূৰাই দিলে আৰু দম দি ক'লে কোন আছ আগলৈ ওলাই আহ ইমান ভয় কৰিছ কেলে বুলি তাৰপিছত সেনেকৈ কওঁতে তেতিয়াও দেউতাৰ কাষতে আছিলে ন সেইটো বগাকৈ খোজকাঢ়ি গৈ আছিলে তাৰপিছত দেউতাই ক'লে নাহ যদি মই কোৰখন এতিয়া ঘূৰাই দিম কাট খাই যাবি সেনেকৈ বুলি কোৱাৰ লগে লগে চপকৈ আকৌ গৈ পেলাই জোপোহাটোৰ মাজত সোমালেগে দেউতা সেইটো চগতে পূৰা লৰালৈকে তাৰ পৰা আহিলে আৰু ঘৰ সোমালেহি মই যদি তেনেকৈ দেখোঁ মই সেইখিনিতে বেহুচত ধেমকৈ হৈহে পৰিম মইতো সেইখিনিতে কি কৰিম ঠিক নাই হ'ব আৰু বহুত শুনিলা ভূতৰ কাহিনী আৰু শুনিবলৈ হ'লে এইখিনিতে হাগিবা কেইটা ঠিক নাই পেটৰ হ'ল আৰু আপোনালোককেইজন সেই টেণ্টত সোমকগৈ যাওক আমিও সোমাওঁ নিজৰ জেগাত বাকী জুইকা জ্বলাই থোৱাই আছে তাতে আৰু কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব অকণমান দেৰি থাকি আৰু ঘৰলৈ যাবগৈ লাগিব এতিয়া শুব হ'লেই নে অকণমান কথা পাতোঁ ঐ নালাগে ল'ৰাহঁত তহঁতি আৰু কি কথা পাতিবি গম পোৱা আছে এনেই ভয় খাই মৰিবলৈ ৰাতিটো টোপনি নধৰিবলৈ যা ঘৰত সোমাইগে যা নিজৰ ঐ বল ভেলপনা বল শুই থাকোঁগে বল বেৰেংকেট চেৰেংকেট লৈ পুৰা ঠাণ্ডা পৰিছে মজা লাগিব শুই ভয় লাগিছে এতিয়া শুবলৈ যাবলৈ ঐ ভেলুৱা মোক মাজত শুবলৈ দিবি নেকি নিদিওঁ দেই মোৰ ভয় লাগিছে মই মাজত শুম দেই পপা চাইডত শুব তৌ চাইডত শুবি মই মাজতে শুম ভাল হৈছে তাৰ পাছত কৈ আছিলা নহয় যোৱা এতিয়া টোপনি ভালকৈ ধৰিব বলিন্দা দেউতা সেইটো কিহে চিঞৰিলে ঐ চালা সেইটো কিহেতে টোফালি চিঞৰিলে ঐ বলিন কিহে মাতিলে সেইটো ঐ বলিন কিহে চিঞৰিলে সেইটো পপা বেয়া ভয় লাগিছে মোৰ ঐ বেলুৱা সঁচাকে বেলেগ ভয় লগা মাত মাতিছেচোন ৰ'বাচোন তোমালোকে হুলচোন লুকুৱাবা কিবা জীৱ জন্তু হ'ব পাৰে পেটত দা জক ৰৈ থাকিব টেণ্টত সোমকগৈ যাওক পটাপট গৈ জুইকুৰা জ্বলাই থোৱা আছে নহয় একো নাহে যাওক ওচৰলৈ ঐ চালা কেনেকে যাওঁ ভয় লাগিছে নহয় একো নাহে যাওক পটাপট আমি সোমাওঁ ঐ পেটুৱা যা মই হ'লে সোমাওৱে দেই ঐ পেন খোলা আহা তই মোৰ চলা পটাপট দেউতা সোমাই থাকিলে বলা বলিন্দা আমি সোমা জল্দি ঐ চালা মোক কাষতে হৈ গ'লো পেটাপট আহক সোনকালে সোমাওঁগৈ আমি ঘৰৰ ভিতৰত বল পটাপট দৌমা এইকণ ঐ তেজ সোমা জল্দি সোমা দুইটা এনেকুৱা লেতেৰা চিঞৰ মাৰিছে এইটো নিশ্চয় কিবা বেলেগহে দেই বলিন্দা ভয় লাগিছে একো নহয় পুতুকণ মনে শুই থাকা চিঞৰটো আমাৰ ওচৰ পালেহিচোন ওচৰতে চিঞৰিছে মনে থাকা পুতুকণ একো নহয় জুই জ্বলি আছে